হাই গাইজ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। তো মই বহুত দিন ভিডিঅ' দিয়াও নাছিলোঁ। তো আজি আপোনালোকৰ মাজলৈ মই লৈ আহিছোঁ এটা ৰেচিপিৰ ভিডিঅ'। তো ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ শেষলৈকে চাব, তেতিয়া গম পাব মই কি ৰেচিপি ভিডিঅ' দিম। তো আৰু আজি আহিব আমাৰ মাহী, ৰীতা মাহী আহিব। তো স্পেচিয়েল কিবা এটা বনাম, আপোনালোককো দেখাম কি বনাম। গতিকে মোৰ ভিডিঅ'টো চাই থাকক। আপোনালোকক কৈছিলোঁ আজি ৰেচিপিৰ ভিডিঅ' এটা দিম। তো আজি মই বনাম পালেং শাকেৰে পনীৰ। তো কেনেকৈ বনাম আপোনালোককো দেখাম, চাওকচোন বাৰু। পালেং শাক লৈ লৈছোঁ, এয়া তাৰ মিক্সিত মাৰিব লাগিব। আৰু এইফালে পনীৰ, তাৰপিছত এয়া বিলাহী এটা লৈছোঁ, মিডিয়াম চাইজৰ, মিডিয়াম মানে সৰুৱে, আৰু পিঁয়াজ দুটা, এইফালে আদা নহৰু আৰু জলকীয়া লৈছোঁ 4-5টামান। তো এইখিনি মই ৰেডি কৰি লৈছোঁ। বাকী মিক্সিত মাৰিলে আপোনালোকে চাই থাকক। ঠিক আছে, আহিব দিছোঁ। তো এতিয়া ইয়াত তেল দিছোঁ, পনীৰখিনি অকণমান ভাজি ল'ম। আপোনালোকে পনীৰখিনি ভাজি নল'লেও হৈ যায়, ভাজি ল'লেও কথা নাই, মই আজি ভাজি ল'ম বাৰু। এতিয়া ইয়াত পনীৰখিনি বহাই দিওঁ। তো এয়া পনীৰখিনি দি দিলোঁ, অকণমান পনীৰখিনি ভাজি লওঁ। আৰু এইফালে মই এইখিনি লৈ লৈছোঁ, এয়া আদা নহৰুখিনি বটি ল'লোঁ। এইফালে জিৰা ধনিয়া গুড়ি, এয়া হালধি নিমখ, আৰু এইফালে পিঁয়াজ। তো পালেং শাকখিনি মিক্সিত মাৰি লৈছোঁ, তাত ধনিয়াও দিছিলোঁ, আৰু বিলাহী দুটা আছিল, সেইটো একেলগে দুটা বিলাহী ইয়াত দি দিছোঁ। তো ধুনীয়াকৈ মিক্সিত মানে মিহি হৈ গৈছে আৰু। তো এতিয়া পনীৰখিনি, ইয়াত মই পনীৰখিনি কাঢ়ি ল'লোঁ, আকৌ অকণমান তেল দিলোঁ, তেলটো আছিলে বাৰু আৰু অকণমান দিলোঁ। তো এতিয়া ইয়াত পিঁয়াজখিনি দি দিম, মই কাটি থোৱা পিঁয়াজখিনি দি আছোঁ। তো পিঁয়াজখিনি আৰু জলকীয়াখিনি দি দিলোঁ। তো এইখিনি অকণমান সময় ভাজি থাকিম, ভালদৰে ভাজিব লাগিব। আৰু গেছৰ চুইচটো আপোনালোকে মিডিয়ামত ৰাখিব। তো এতিয়া ধুনীয়াকৈ এইখিনি ভাজি লওঁ। দেখিছেনে পিঁয়াজখিনি ৰঙা হ'বলৈ ধৰিছে। আৰু ইয়াত মই তেজপাতটো দুটা দি দিলোঁ। তো এতিয়া মই ইয়াত আদা নহৰুৰ পেষ্টখিনি দি দিম। এয়া আদা নহৰুৰ পেষ্টখিনি দি দিলোঁ। ধুনীয়াকৈ ভাজা গৈছে। ইয়াত মই এতিয়া হালধিখিনি দি দিম। এয়া তো হালধি আপোনালোকে পৰিমাণ অনুযায়ী দিব, বস্তুটো কিমানখিনি বনায় আপোনালোকে সেই অনুযায়ী হালধি দিব। তো মই ইয়াত চামুচখনত 1 চামুচমান দি দিলোঁ। এয়া দেখিছেনে, আপোনালোকে ধুনীয়াকৈ এইখিনি অকণমান সময় ভাজি থাকিব কম জুইত। তো এতিয়া মই ইয়াত পালেং শাকৰ মিশ্ৰণখিনি দিব পৰা হৈ গৈছে। তো এতিয়া এইখিনি দি দিম। তো এইখিনি ইয়াত দি দিওঁ এতিয়া। এইখিনি এতিয়া মই অকণমান সময় ভাজি ল'ব লাগিব। তো ইয়াৰ কেঁচা গোন্ধটো নোযোৱালৈকে আমি ভালদৰে ভাজি থাকিম কম জুইতে। আৰু ইয়াত এতিয়া মই পানীটো যেতিয়া দিয়া নাছিলোঁ, অকণমান পানীও দি দিছোঁ লগতে। আৰু ইয়াততো বেছি পানী নাখাতে এইবিলাক আঞ্জাত, আপোনালোকে গমেই পায়। তো ৰেডি কৰিয়ে থৈ দিম বাৰু, বেছি পানী নিদিওঁ। এতিয়া এইখিনি অকণমান সময় ভাজি লওঁ। আৰু ধনিয়াৰ গুড়িটো দিয়া নাছিলোঁ, তো ইয়াতে দি দিওঁ এতিয়া। তো এইখিনি দি দিলোঁ। তো এইখিনি অকণমান ভাজি লওঁ এতিয়া ধুনীয়াকৈ। ভাজি লোৱাৰ পিছত আৰু অকণমান আমি পানী দিম, দি পনীৰখিনি দি দিব লাগিব। আপোনালোকে চাই থাককচোন। আৰু এতিয়ালৈকে মই ইয়াত নিমখ দিয়া নাই বাৰু, নিমখটো দি দিম বাৰু। তো গাইজ কি ধুনীয়াকৈ উতল আহিছে। তো এতিয়া মই ইয়াত পনীৰখিনিও দি দিম, আৰু পানী অকণমান এড কৰিম। তো বেছি পানী নিদিওঁ বাৰু, যিমানখিনি দিব পাৰি দি দিম বাৰু। এতিয়া তো গাইজ পনীৰখিনি দি দিলোঁ মই। এতিয়া পানী দিম। এয়া গাইজ মই আৰু পানী নিদিওঁ বাৰু। এতিয়া ধুনীয়াকৈ উতল আহিব লাগিব। আৰু মই নিমখটো দিয়া নাই, আপোনালোকে গম পাইছে চাগে। মই নিমখটো এতিয়াহে দিম। তো এয়া চাওকচোন, কালাৰটো বহুত ধুনীয়া হৈছে, কিন্তু খাবলৈ কেনেকুৱা হয় নাজানো বাৰু। আৰু গেছৰ চুইচটো এতিয়া মই মানে মিডিয়ামৰ পৰা মানে মই বঢ়াই দিছোঁ। তো এতিয়া উতল আহিব লাগিব আঞ্জাখন। তো কালাৰটো মজা হৈছে, আপোনালোকে দেখিব পাইছে চাগে। তো এতিয়া মই নিমখটো দি লওঁ, আৰু অকণমান উতলিব লাগিব। তাৰপিছত হৈয়ে যাব আমাৰ আঞ্জা আজি পনীৰ পালেং শাকৰ সৈতে। এই ছাগলীৰ পোৱালি দেখিছেনে আপোনালোকে? তো আমাৰ এসপ্তাহমান হ'ল আৰু এইকেইটা জন্ম হোৱা। তো বৰ দুষ্টামি কৰি থাকে আৰু বহুত মৰম লাগে। আপোনালোকে গমেই পায় দেখোন, যাৰ ঘৰত আছে তেওঁলোকে গমেই পায়। বগীটো বগী হয়নে? আৰু এইটো কোনে? এইটো কোন? এইটো কলি। বৰ দুষ্টামি কৰি থাকে, বৰ দুষ্টামি কৰি থাকে। আমি এটা বস্তু নিব আহিছোঁ গাইজ, আপোনালোকক দেখাইছোঁ। এয়া হৈছে ৰঙালাওৰ ফুল। তো আমি ৰঙালাওৰ ফুল কি কৰিম আপোনালোকে গম পায়নে? তো কিবা এটা বনাম। তো কি বনাম আপোনালোকক দেখাম বাৰু। তো এতিয়া আমি ইয়াত ৰঙালাওৰ ফুলকেইটা ছিঙি লওঁ। এয়া দেখিছেনে? কি ধুনীয়াকৈ ৰ'দ পোৱাইছে সিহঁতে, মানে ঠাণ্ডাতে জন্ম পাইছেনে। ৰাতিটো আঞ্জা হৈ গ'ল আজি পালেং শাকেৰে বনোৱা পনীৰৰ আঞ্জা। এয়া দেখিছেনে ধুনীয়াকৈ উতলি আছিল। মই গেছৰ চুইচটো অফ কৰি দিলোঁ। তো এতিয়া গাইজ খোৱাহে কথা আৰু। তো আপোনালোকেও যদি ঘৰত পালেং শাক আছে, পনীৰ আনে, এনেকৈ বনাই চাব পাৰে। তো সকলোৱে জানে বাৰু, কিন্তু মই কেনেদৰে বনালোঁ আপোনালোকক দেখাই দিলোঁ। তো কেনেকুৱা হৈছে আপোনালোকে চাব বনাই, আৰু মোৰ কেনেকুৱা হৈছে কমেণ্ট কৰিবচোন। এয়া দেখিছেনে ধুনীয়া মানে গোন্ধ ওলাইছে। তো মাহীক টেষ্ট কৰিব দিছোঁ বাৰু। তো মাহীয়ে কমেণ্ট দিব কেনেকুৱা হৈছে। তো আপোনালোকেও ক'ব মোক। আজি দুপৰীয়াৰ আহাৰ ৰেডি। তো এয়া ভাত লৈছোঁ,
এইফালে আচাৰ আৰু এয়া স্পেচিয়েল পালেং শাকেৰে বনোৱা পনীৰ আৰু এয়া হৈছে ৰঙালাওৰ ফুলেৰে মানে ভাজিছোঁ কণী আৰু এয়া জলকীয়া আৰু এইফালে হৈছে উৰহি ভজা তো খাই কিনে আপোনালোকক জনাই আছোঁ কেনেকুৱা হৈছে বাৰু এয়া খাইছা আপোনালোকক জনাই আছোঁ কেনেকুৱা হৈছে মখাটো মাংস মনে নাই তামাম টেষ্টি লাগিল সঁচাই কৈছোঁ বহুত ধুনীয়া হৈছে মানে নিজে বনাইছোঁ কিন্তু সঁচাই মজা হৈছে এয়া পনীৰ আৰু এয়া হৈছে ৰঙালাওৰে সৈতে বনোৱা ফুল মানে কণী ৰঙালাওৰ ফুলেৰে মজা লাগিছে